প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। পূৰবী, সকলো ৰেডি হ'লনে? হয় মা, সকলো ৰেডি আছে। নিপেন, সকলো বস্তু গাড়ীত ৰাখি দিয়া, সকলো ৰেডি হৈ আছে। নিৰু বৰ্মাই তেওঁৰ সৰু ল'ৰা নিপনৰ ৰিং চেৰিমনিৰ বাবে যাব ওলাইছিল। নিপনৰ বিয়া তেওঁৰ বান্ধৱী মিতালী বৰ্মাৰ জীয়েক পল্লৱীৰ লগত হ'ব গৈ আছে। নিপন আৰু পল্লৱী সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছিল। তাহাঁত দুটা প্ৰথম বন্ধু আছিল আৰু শেষত দুয়োটাৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হ'ল। তাহাঁত দুয়োটাই ভাল পোৱাৰ কথা ঘৰত সকলোৰে আগত ক'লে আৰু সকলোৱে আনন্দ মনেৰে বিয়াৰ বাবে মান্তি হৈ গ'ল। পল্লৱী তেওঁলোকৰ একমাত্ৰ ছোৱালী আছিল। নিৰু বৰ্মাৰ 3টা ল'ৰা আৰু এজনী ছোৱালী আছিল। ডাঙৰ ল'ৰা নিপেন আৰু তেওঁৰ পত্নী পূৰবী, ছোৱালীৰ নাম পূজা, তাইৰ বিয়া হ'ল আৰু একেবাৰে সৰু ল'ৰা নিপন। সকলো পল্লৱীৰ ঘৰত গৈ পালে। পল্লৱীক দেখিবলৈ বহুত ধুনীয়া লাগিছিল। সকলো নীতি নিয়মেৰে কামবোৰ সম্পূৰ্ণ কৰিলে। এটা মাহৰ পাছত বিয়াৰ দিন ঠিক কৰা হ'ল। বিয়া ঠিক হোৱাৰ আগতে পূৰবী আৰু পল্লৱী দুয়োজনী বহুত ভাল বান্ধৱী হৈ গৈছিল। কিছুমান বস্তু কিনিবৰ বাবে তেওঁলোক দুয়োজনী একেলগে বজাৰত অহা যোৱা কৰিছিল। তেনেকৈ দিন পাৰ হৈ গৈছিল। শেষত বিয়াৰ দিন আহিল আৰু দুয়োটা শেষত বিয়াৰ বান্ধোনত বান্ধ খাই গ'ল। নিৰু বৰ্মাই আৰু পল্লৱীয়ে নতুন বোৱাৰীক আদৰি আনিলে। বিয়াৰ পাছৰ দিনা পূৰবীয়ে পাকঘৰত ভাত বনাই আছিল। তেতিয়া পল্লৱীয়ে তাইক সহায় কৰিবৰ বাবে গৈছিল। তেতিয়া পূৰবীয়ে ক'লে, আমাৰ নতুন বোৱাৰীজনী, ইমান সোনকালে পাকঘৰত কিয় গুচি আহিলা? অলপ দিন নিপনৰ লগত সময় পাৰ কৰা। এইকেইটা দিন কেতিয়াও ঘূৰি নাহে, মনত ৰাখিবা। পাকঘৰতনো কি আছে? এইবোৰ কাম তুমি আৰু মই গোটেই জীৱনটো একেলগেই কৰি থাকিব লাগিব। পল্লৱীয়ে মিচিকে হাঁহি মাৰি পূৰবীক সাবটি ধৰিলে। দুয়োজনীয়ে কথা পাতি আছিল আৰু তেতিয়া বাহিৰৰ পৰা শাহু মায়ে কথা পাতি থকা শুনা পালে। তেতিয়া নিৰু বৰ্মাই ক'লে, পূৰবী, ক'ত গ'লা? ইয়াত আহা। তোমাক মই আলমাৰি চাফা কৰিবৰ বাবে কৈছিলোঁ নে নাই? এতিয়ালৈকে কিয় কৰা নাই? পূৰবীয়ে তেতিয়া উত্তৰ দিলে, মা, বিয়াৰ কাৰণে বহুত ব্যস্ত আছিলোঁ, সেইবাবে সময়ে পোৱা নাই। বৰ্মাই আকৌ তাইক ক'লে, তোমাৰ ওচৰত সদায় কাম ফাঁকি মৰা বাহানা এটা হ'লেও এটা থাকিবই। 10 দিনৰ আগতেই কৈছিলোঁ তোমাক। পূৰবীয়ে লৰালৰিকৈ ক'লে, মা, মই এতিয়াই কৰি দিছোঁ ৰ'ব। তেতিয়া পল্লৱীয়ে ক'লে, বাইদেউ, ময়ো আপোনাক সহায় কৰি দিওঁ দিয়ক, যাওঁ ব'লক। কথা শেষ হ'ব নিদিয়াকৈ নিৰু বৰ্মাই ক'লে, পল্লৱী, তুমি নালাগে দিয়া তাইক সহায় কৰিব। এতিয়া তুমি মোৰ ওচৰত আহা, বহা। তোমাক ঘৰৰ সকলো নীতি নিয়মৰ কথা বুজাব আছে। তোমাৰ ডাঙৰ বৌয়ে একো কাম কৰিবই নাজানে, তুমিয়ে সকলো শিকি লোৱা। পল্লৱীয়ে শাহুমাৰ কথা শুনি আচৰিত যেন লাগিছিল। ইফালে পূৰবীয়ে আলমাৰি চাফা কৰাত লাগি আছে। 5 দিনা ৰাতিপুৱা পূৰবীয়ে ঘৰ চাফা কৰাত লাগি আছিল আৰু তেতিয়া তাইৰ মনত বহুত প্ৰশ্ন উত্থাপন হৈছিল। অকস্মাতে ওপৰত থোৱা ফুলৰ টাব এটা তাইৰ হাতত লাগি পৰি থাকিল। নিৰু বৰ্মাই খঙেৰে চিঞৰি আহিল আৰু তাইক ক'লে, তোমাৰ হাতত মাত্ৰ লোকচান কৰিবৰ বাবে লিখা আছে, যেতিয়াই দেখোঁ যি টি ভাঙি থকাত লাগি থাকা। বৰ্মাৰ কথা শুনি পূৰবীয়ে ক'লে, মা, অকস্মাতে ভাগি থাকিল। বৰ্মাই আকৌ ক'লে, নাজানো তোমাৰ মনটো ক'ত থাকে। পল্লৱীয়ে মাটিত পৰি থকা গ্লাছবোৰ বুটলিব ধৰিলে। এনেকুৱা ঘটনা সদায় ঘটিব ধৰিছিল। বৰ্মাই সৰু সুৰা কথাত পূৰবীক যি টি কথা শুনাই থাকে। পল্লৱীয়ে এইবোৰ চাই থাকিল। তাইও মনত ভাবিব ল'লে যে বৌয়ে আচলতে কাম কৰিবই নাজানে। তাইও নবৌয়েকৰ পৰা অলপ আঁতৰি থাকিব ল'লে। পূৰবী বহুত ভাল মনৰ মানুহ আছিল। তাই সেইবাবে কাকো বেয়াকৈ ক'ব নোৱাৰে। পূৰবী এনেকুৱাভাৱে পল্লৱীয়েও তাইক কথা শুনাব ল'লে। যেতিয়া নিৰু বৰ্মাই পূৰবীক কিবা কাম কৰিব কয়, তেতিয়া পল্লৱীয়েও তাইৰ কাম এটা কৰিবলৈ পূৰবীক কয়। সিফালে পূৰবীয়ে তাইক সৰু ভণ্টি বুলি ভাবি ঘৰখন বহুত ধুনীয়াকৈ চম্ভালি আছিল। এদিন বৰ্মাৰ ঘৰত পূজা পাতিছিল। শাহুমাই পল্লৱীক পূজাৰ সকলো দায়িত্ব দিছিল। পল্লৱীয়ে পূজাৰ বাবে প্লেটখনত চাউল ৰাখিছিল। এইবোৰ দেখি পূৰবীয়ে তাইক ক'লে, পল্লৱী, পূজাৰ বাবে সদায় ভাল চাউল ৰাখিব লাগে। পল্লৱীয়ে একো চিন্তা নকৰাকৈ তাইক ক'লে, বৌ, আপুনি মনে মনে থাকক, আপুনি একো নাজানে। পল্লৱীৰ মুখৰ পৰা এইটো কথা শুনি পূৰবীয়ে বহুত বেয়া পাইছিল। শাহুমাকে কোৱা হ'লে একো বেয়া নালাগিলে হয়, কিন্তু পল্লৱীয়ে এনেকৈ ক'লত তাই বহুত বেয়া লাগিল। পূৰবীয়ে তাইক বুজালে, পল্লৱী, মই সম্বন্ধতেই নহয়, বয়সতো তোমাতকৈ বহুত ডাঙৰ হয়। কি তোমাৰ ঘৰত মা দেউতাই ডাঙৰৰ লগত কেনেকৈ কথা পাতিব লাগে শিকোৱা নাই নেকি? তেতিয়া পল্লৱীয়ে উত্তৰ দিলে, বৌ, আপোনাতকৈ ভাল সংস্কাৰ আছে মোৰ, বুজিছে? তাহাঁতি দুয়োজনীয়ে কথা পাতি থকা শুনা পাই নিৰু বৰ্মা ওলাই আহিল আৰু তেওঁ ক'লে, পূৰবী, কিয় পল্লৱীক গালি পাৰি আছা? তেতিয়া পূৰবীয়ে ক'লে, মা, মই গালি পাৰি থকা নাই, মাত্ৰ ডাঙৰক কথা কেনেকৈ কয় সেইবোৰহে শিকাই আছোঁ।
নিৰুপমাই আকৌ ক'লে, তুমি মনে মনে থাকা পূৰবী, মানিছোঁ তুমি ডাঙৰ হয়, কিন্তু মই থকালৈকে সৰু বোৱাৰীক এনেকৈ কথা ক'ব নোৱাৰিবা তুমি। পূৰবী একো কথা নোকোৱাকৈ নিজৰ ৰুমত সোমাই গ'ল। সেইটো দিনৰ পৰাই পূৰবী আৰু পল্লৱীৰ মাজত মাতবোল নোহোৱা হ'ল। দুয়োজনীয়ে মাত্ৰ নিজৰ কামকেইটাহে কৰে। অলপ দিনৰ পাছত নিৰুপমাৰ জীয়েক পূজা থাকিবৰ বাবে আহিল। দুয়োজনী বোৱাৰীয়ে পূজা আৰু তাইৰ ল'ৰা ছোৱালীৰ মন পচন্দৰ খানা বনাইছিল। পূজায়ো সকলোৰে লগত মিলি ভাত খালে। ভাত খাই থাকোঁতে পূজাই ক'লে, বাহ পূৰবী নবৌ, আজি পনীৰ তৰকাৰীখন বহুত ভাল হৈছে। আপোনাৰ হাতত সঁচাকৈ যাদু আছে দেই। পল্লৱীয়ে মাজত মাত লগালে, বাইদেউ পনীৰ তৰকাৰীখন মইহে বনাইছিলোঁ। পূজাই তেতিয়া ক'লে, আৰে বাহ, আমাৰ সৰু বোৱাৰীৰ হাততো যাদু আছে দেখোন। তাইৰ কথা শুনি পল্লৱীয়ে ক'লে, পূৰবী বাইদেৱে মাত্ৰ দাইলহে বনাইছিল, বাকী সকলো ময়ে বনাইছোঁ। পল্লৱীৰ কথা শুনি পূজাৰ মনটো অলপ আচৰিত হৈছিল। পূজাই পল্লৱীক ক'লে, পল্লৱী বহুত ভাল কথা, পূৰবী বৌৰ লগত থাকিয়ে চাগে তুমি এইবোৰ শিকিলা ন? পল্লৱীয়ে পূৰবীৰ ফালে খঙত চালে আৰু টেবুলৰ পৰা প্লেট এখন উঠাই পাকঘৰত গুচি গ'ল। পল্লৱীয়ে এনেকুৱা কৰা দেখি পূজাৰ আচৰিত লাগিছিল। এইবোৰ কথা আলোচনা কৰিবৰ বাবে তাই মাকৰ ৰুমত গ'ল। যেতিয়া মাকৰ লগত এইবোৰ কথা আলোচনা কৰিছিল, তেতিয়া নিৰুপমাই তাইক এনেদৰে ক'লে, তুমি এইবোৰ বাদ দিয়াচোন, ডাঙৰ আৰু সৰু বোৱাৰীৰ মাজত এইবোৰ থাকিবই। তুমি কোৱা, ইমান দিনৰ মূৰত আহিছা, ঘৰত সকলোৰে ভালনে? পূজাই মাকক ক'লে, সকলো ঠিকেই আছে মা। সন্ধিয়া সময়ত যেতিয়া পূজাৰ ককায়েক আৰু ভায়েকহঁত ঘৰত আহিছিল, তেতিয়া সকলোৰে একেলগে গান গোৱাৰ প্ৰতিযোগিতা খেলিব ল'লে। পূজাই দেখা পালে যে পূৰবী নবৌ তাত নাই। তাই তেতিয়া পূৰবী নবৌক মাতিব লৈছিল, কিন্তু মাতিব খোজাৰ আগতে পল্লৱীয়ে ক'লে, পূজা বাইদেউ আমিয়ে খেলিম দিয়ক, পূৰবী বৌক থাকিব দিয়ক, তেওঁ পাকঘৰত কাম কৰি আছে আৰু তেওঁ এইটো বয়সত কি গান গাব পাৰিব। পূজাই খঙত তাইক উত্তৰ দিলে, কি কথা ক'ব আহিছা তুমি? পূৰবী নবৌৰ মাতৰ বাবে আমি সকলো বলীয়া। নিপেন দাদাই তেওঁৰ মাতটো শুনিয়েই বিয়াৰ বাবে মান্তি হৈ গৈছিল। নিৰুপমাই সকলো কথা শুনি আছিল আৰু তেওঁ সেইটো সময়ত পূজাৰ হাতখন খামুচি ধৰিলে। তেতিয়া পূজাই বুজি পালে যে মাকে তাইক মনে মনে থাকিবৰ বাবে কৈছিল। নিপেনেও এইবোৰ দেখি বেয়া পাইছিল। পাছত সেই ৰুমত গুচি গ'ল। নিপনেও পল্লৱীৰ হাতত ধৰি ৰুমত লৈ গ'ল। সকলো যোৱাৰ পাছত পূজাই মাকক সুধিলে, এইবোৰ কি হৈছে মা? মই ৰাতিপুৱাৰ পৰা দেখি আছোঁ পূৰবী বৌৰ সকলো কামত পল্লৱীয়ে ভুলটো বিচাৰি আছে যে। তাই বিয়া হৈ অহা মাত্ৰ এটা মাহহে হৈছে, এতিয়াৰ পৰা তাইৰ মনত নবৌৰ প্ৰতি ইমান বেয়া ভাৱ কেনেকৈ আহিল? বিয়াৰ আগতচোন তাহাঁত দুয়োজনীয়ে ধুনীয়াকৈ কথা পাতিছিল, কিন্তু ইমান সোনকালে কি হৈ গ'ল? আৰু আপুনি মোক হাতত ধৰি মনে মনে থাকিবলৈ কিয় কৈছিল? পূজাৰ কথাবোৰ ইগন'ৰ কৰি নিৰুপমাই ক'লে, তুমি এইবোৰ বাদ দিয়া না, এইবোৰ সদায় হৈয়ে থাকে। পূৰবী আচলতে এনেকুৱাই হয়। পল্লৱী আচলতে সঁচা কথাই কৈছে। কি ভুল ক'লেনো তাই? ক'তনো তাই সকলো কাম কৰিব পাৰে? মাকৰ কথা শুনি পূজাই মাকক ক'লে, মা 6টা বছৰ হৈ গ'ল পূৰবী বৌ আমাৰ ঘৰত অহা। এতিয়ালৈকে যিমান দিন মই ইয়াত আহিছোঁ, তেওঁৰ চকুত মই মৰমেই দেখা পাওঁ সদায়। বিয়াৰ প্ৰথম দিনৰ পৰা তেওঁ ঘৰৰ সকলোৰে প্ৰতিপাল কৰিবৰ বাবে লাগি গৈছিল। আজিলৈকে তেওঁ নিজৰ সুখৰ কথা ভাবিয়ে পোৱা নাই। যেতিয়া আপুনি ওপৰৰ পৰা পৰি বিচনাত 6 মাহ ধৰি শুই আছিলে, তেতিয়া তেওঁ আপোনাৰ বাবে নিজৰ চাকৰিটো এৰি আপোনাক প্ৰতিপাল কৰিছিল। পল্লৱীয়ে কি জানে পূৰবী বৌ কেনেকুৱা হয়? আপুনি যেতিয়ালৈকে পূৰবী বৌক বেয়াকৈ ক'ব, তাইও তেতিয়ালৈকে পূৰবী বৌক বেয়াকৈ কৈ থাকিব। মা, দুয়োজনী বোৱাৰী আপোনাৰ হাতৰ মুঠিত আছে। যদি আপুনি এটা হাত খুলি দি এজনীক মুকলি কৰি দিয়ে, তেতিয়া আপোনাৰে বিপদ হ'ব, আৰু যদি সেইটো মুঠি ঢিলা কৰি দিয়ে, তেতিয়াও আপোনাৰে বিপদ হ'ব। এইটো সম্পৰ্ক ভালকৈ ৰখাৰ আপোনাৰে দায়িত্ব হয়। মা, কেতিয়াবা দুয়োটা যদি বেলেগ বেলেগ থাকিব লয়, আপুনি ভাবিছেনে কি অৱস্থা হ'ব তেতিয়া আপোনাৰ? আপোনাক তেতিয়া কোনে চাব? কি আপুনি তেতিয়া দুয়োটাৰে ঘৰত ছমাহ থাকিব যাব নেকি? আপুনি আৰু দেউতাই এইখন ঘৰ বহুত সুন্দৰকৈ বনাইছিল। আপুনি দিয়া সংস্কাৰেই দুয়োজনীয়ে আগত লৈ যাব। বাকী বেছিকৈ মই একো নকওঁ, সকলো কথা আপোনাৰ ওপৰতেই হয়। আপুনি ঘৰ সজাব বিচাৰে নে ভাঙিব বিচাৰে, নিজেই চিন্তা কৰক। এইবোৰ কথা শুনি নিৰুপমাই বুজি পাইছিল চাগে, কিন্তু তেওঁ একো উত্তৰ দিব পৰা নাছিল। 2টা দিনৰ পাছত যেতিয়া পূজা ঘৰত যাব ল'লে, তেতিয়া পল্লৱীয়েও তাইৰ কাপোৰৰ বেগ এটা লৈ আহিল আৰু নিৰুপমাক ক'লে, মা, দাদাই পূজাক থ'ব যাওঁতে মোকো ৰাস্তাতে মাৰ ঘৰত থৈ যাব। মই আপোনাক কৈছিলোঁ নহয়, মই অলপ দিনৰ বাবে মাৰ ঘৰত থাকিব যাম বুলি। তেতিয়া নিৰুপমাই ক'লে, মোৰ মনত আছে, যোৱা পল্লৱী, তুমিও যোৱা তাইৰ লগতেই। পল্লৱীয়ে নিৰুপমাৰ ভৰিত ধৰি সেৱা কৰিলে আৰু বস্তুৰ বেগটো উঠাই গাড়ীৰ ফালে যাব ল'লে।
তেতিয়াই নিৰুপমাই তাইৰ হাতখনত ধৰি ক'লে, পল্লৱী, পূৰবী তোমাৰ ডাঙৰ নবৌ হয়, তেতিয়াহ'লে ভৰি কিয় চোৱা নাই? পল্লৱীৰ ওচৰত একো উত্তৰ নাছিল। তাই মাত্ৰ নিৰুপমাৰ ফালে চালে আৰু গৈ পূৰবী নবৌৱেকৰ ভৰিত ধৰিলে। পূৰবীয়ে মনৰ পৰা তাইক আশীৰ্বাদ দিলে। পূজা যোৱাৰ আগে আগে নিৰু বাইদেৱে পূজাক ক'লে, পূজা, তুমি সকলো ঠিকেই কৈছিলা। একো ভাবি নোচোৱাকৈ তাহাঁত দুয়োজনীক মই বেয়া কৰিছিলোঁ। মই পাহৰিছিলোঁ, মই যদি পূৰবীক সন্মান নকৰোঁ তেন্তে পল্লৱীয়ে পূৰবীক কিয় সন্মান কৰিব? তুমি কোৱা সকলো কথাই মই ভালকৈ মনত ৰাখিম আৰু আখৰে আখৰে পালন কৰিম। বন্ধু বান্ধৱীসকল, ঘৰ এখন ধৰি ৰখাটো সৰ্বপ্ৰথমে শাহুমাকগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। যদি তেওঁ এজনীক ক'লা আৰু এজনীক বগা দেখে তেন্তে সেইখন ঘৰ ভাঙিবলৈ বেছি সময় নালাগে। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।